কালজিৰা চফ কাঞ্জলি এতিয়া আৰু আমি এতিয়া সুন্দৰকৈ ৰঙা হোৱাকৈ ভাজি ল'ম ধুনীয়াকৈ ভাজি ল'ম হেল্ল' এভৰিৱান কেনে আছে আপোনালোক আজি মই এটি নতুন ৰেচিপিলৈ আপোনালোকক অনুৰোধ জনালোঁ চাওকচোন আমি পটলৰ তৰকাৰী এনেকৈও কিদৰে বনাই খাব পাৰোঁ প্ৰথমে আমি পটল আধা কেজি ল'লোঁ ভালদৰে ধুই এইদৰে সমান এফাল এফালকৈ মই সমানে কাটিলোঁ চাই থাকক এতিয়া আমি কেৰাহীত মিঠাতেল অলপ দিম এয়া মই তেল দিলোঁ এই আমাৰ তেল লাহেকৈ পকিছেই মিঠাতেল মই লৰাই আছোঁ এতিয়া অকণমান জুইকুৰা ফ্লেমটো কমাই লৈছোঁ তাৰপৰা আমি ইয়াতে কেইটামান পাঁচফোৰণ দি দিছোঁ তাৰপাছত এতিয়া মই কাটি থোৱা পটলখিনি ইয়াতে দি লৈ ভালদৰে ভাজিম ধুনীয়াকৈ ভাজিব লাগিব যাতে ইয়াতে আধা সিজি যায় পটলখিনি এতিয়া মই ভালদৰে লৰাই তল ওপৰ কৰি দিছোঁ আমি অলপ দেৰি ঢাকিও দিব পাৰোঁ মই অলপ দেৰি ঢাকি দিছোঁ সোনকাল হ'ব অলপ জুইকুৰা কমাই দিছোঁ মাজতে এবাৰ লৰাই দিম এয়া চাওক অলপ অলপ সিজিছে মোৰ পটলখিনি আকৌ এবাৰ আমি লৰাই দিছোঁ ভালদৰে তল ওপৰ কৰি দিছোঁ
আকৌ অকণমান দেৰি মই এনেদৰে ঢাকি থওঁ 5 মিনিটমান। এতিয়া ধুনীয়াকৈ সিজিছেই পটলখিনি। ইয়াতে আমি এতিয়া লাহে লাহে মছলাখিনি এড কৰিম। প্ৰথমে মই ইয়াতে গৰম মছলা, ডালচেনি, ইলাচি আৰু 2টামান লং দি দিম। তাৰ পাছত অকণমান নহৰু আৰু আদাৰ পেষ্ট অলপমান দি দিছোঁ। সোৱাদটো তেতিয়া ভাল হ'ব, খাবলৈ ভাল লাগিব। এইখিনি অকণমান ভালদৰে লৰাই মিলাই দিছোঁ। এতিয়া মই ইয়াতে পিঁয়াজ এনেদৰে মই দীঘলীয়াকৈ কাটি লৈছিলোঁ সৰু সৰুকৈ। সেই পিঁয়াজখিনি ইয়াত এড কৰিম। এতিয়া আমি ধুনীয়াকৈ পিঁয়াজৰ সোণোৱালী ৰং অহালৈকে এইদৰে লৰাই থাকিম। ইয়াতে এতিয়া অলপ হালধি, অলপ নহৰু আৰু অলপ মছলা মিক্স কৰিম। নিমখ মই জোখমতে দি দিম। অলপ হালধি, অলপমান হালধি দি দিছোঁ, ৰংটো ধুনীয়া লাগিব। তাৰপৰা অলপ ধনিয়া গুড়ি আৰু অলপ জিৰা গুড়ি, এয়া জিৰা গুড়ি দি দিলোঁ। এতিয়া আমি ধুনীয়াকৈ লৰাম। পিঁয়াজখিনি ভালদৰে লৰাই আছোঁ। পটলখিনি আধা সিজিলেই, আধা ভাজ খালেই মোৰ। তথাপি তাৰ মাজতে অকণমান লৰাই ঢাকি দিম। আপোনালোকে জলকীয়াও দিব পাৰে, কিন্তু মোৰ ল'ৰা এটা আছে সৰু, তাৰ কাৰণে মই জ্বলাটো অলপ কম দিওঁ। কেঁচা জলকীয়া দিছোঁ, ইয়াতে মই কেঁচা জলকীয়াও দি দিছোঁ পটলৰ লগত। আপোনালোকে নিজৰ জোখমতে জ্বলাৰ পৰিমাণটো বঢ়াই কমাই ল'ব। এতিয়া ইয়াত মই আগতীয়াকৈ বিলাহী এটা এনেদৰে পিচি লৈছিলোঁ, সেইখিনি দি দিছোঁ। ইয়াত আমি বেলেগকৈ পানী নিদিওঁ। এই বিলাহীৰ ৰসতে, বিলাহী পেষ্টখিনিতে অলপমান সিজিবলৈ বাকী থকাখিনি ভালদৰে সিজি যাব। এতিয়া আমি অকণমান এনেদৰে মই অলপমান মছলা পিচি লৈছিলোঁ খুন্দনাত, সেইখিনি এতিয়া ইয়াতে এড কৰিম। ইয়াতে জালুক আছে, শুকান জলকীয়া 2টি আৰু অলপ গৰম মছলা, চফ কেইটামান, কালজিৰা 2টামান এইদৰে দি দিছোঁ। খুন্দি ল'লোঁ মই ভালদৰে খুন্দনাত। আপোনালোকে পতাটো নহ'লে মিক্সাৰটো দি ল'ব পাৰে, খালি বৰ বেছিকৈ মিহি হ'বলৈ নিদিব। আমি যেনেকৈ আচাৰৰ কাৰণে মছলা তৈয়াৰ কৰোঁ, ঠিক সেই পৰিমাণৰ হ'ব লাগে। তাতকৈ বেছি পিচ খাই গ'লে বেয়া লাগিব। আমি এতিয়া সুন্দৰকৈ লৰাই থাকিম যাতে লাগি নধৰে তলত। আমি যিহেতু ইয়াত পানী নিদিওঁ, বিলাহীৰ যিটো আমি ৰস দিলোঁ, সেইটোতে বস্তুটো ভালদৰে ভাজিখন সিজি যাব। আমি অকণমান এতিয়া ইয়াতে ঢাকি দিম আৰু জুইকুৰা ফ্লেমটো কমাই দিম। এতিয়া আমি ঢাকনখন চাওক, মোৰ ভাজি প্ৰায় হ'লেই। এয়া পটলো বৰ সুন্দৰকৈ সিজি গ'ল। এয়া দুডোখৰ ধুনীয়াকৈ দুটুকুৰা হৈছে।
মানে আমাৰ ভাজি হ'লেই। এতিয়া আমি ইয়াতে মই আগতীয়াকৈ ধনিয়া কাটি থৈছিলোঁ, সেয়া দি দিছোঁ। গোন্ধটো আৰু সুন্দৰ লাগিব। আমাৰ পটল মছলা কাৰী খাবৰ বাবে সাজু। মই এটা বাউলত উলিয়াই আপোনালোকক দেখুৱাইছোঁ। ইয়াতে জলকীয়া গুড়ি দিয়া হ'লে আৰুৱে ধুনীয়া ৰং উঠিলে হয়, কিন্তু মই ক'লোৱেই নহয় মোৰ অকণমানি ল'ৰা এটি আছে, তাৰ কাৰণে মই জলকীয়া গুড়িটো দিব নোৱাৰোঁ। আপোনালোকে ইচ্ছামতে দি ল'ব, ইয়াৰ ৰঙো সুন্দৰ হ'ব আৰু খাবলৈও জুতি লাগিব। এয়া চাওক, মোৰ পটল মছলা কাৰী বা ফ্ৰাই কি কয় ৰেডি। এয়া ভিডিঅ'টো শেষলৈকে মোৰ সহযোগ কৰাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ।